হে গাইজ গুড মৰ্ণিং। আশা কৰিছোঁ আপোনাৰ আজিৰ দিনটো ভালে যাওক। মই ওলাইছোঁ আপোনাৰ আজি ৰানিং কৰিবলৈ। বাহিৰত কিন্তু বহুত ঠাণ্ডা পূৰা। ভাবিছোঁ ৰানিং কৰি আহোঁগৈ, ৰানিং কৰি মেলি আপোনাক আমাক গাঁৱৰ পৰিৱেশটো দেখাওঁ কেনেকুৱা কি কথা। আপুনি চাব পাৰে বাহিৰত বহুত কুঁৱলী। ফাৰ্ষ্ট ৰানিং কৰি লওঁ, তাৰপিছত আপোনালোকক গাঁৱৰ পৰিৱেশটো দেখাওঁ, ভাল লাগিব। হে গাইজ ৰানিং কৰিব পৰা নাই, পূৰা উশাহ ল'ব পৰা নাই। আপুনি ইমানেই ঠাণ্ডা মাৰিছে, ইমানে আপোনাৰ কুঁৱলী পৰিছে, মানে একো উশাহ চুশাহ ল'ব পৰা নাই। আপোনাৰ চাৰিওফালে চাইছে পূৰা কুঁৱলী হৈ আছে, থাকিব পৰা নাই মানে। ৰানিং কৰোঁতে পূৰা নাকত কুঁৱলী সোমাই গৈছে, পূৰা ঠাণ্ডা হৈ গৈছে। মানে আপোনাৰ কৈছে ন, উশাহ ল'বলৈ মানে এনেকুৱা দিগদাৰ হৈছে নহয়। অলপ কুঁৱলী কমাৰ পিছত অলপ ৰানিং কৰিব পাৰি আৰু নহয় বেছি দৌৰিবই নাই দেখোন। কাণ চান তাল মাৰি গৈছে পূৰা। মই আজি আপোনাৰ ইমান কুঁৱলী ৰানিং কৰিব কথা নাছিল। ৰানিং কৰিবলৈ মানে ভাবিছিলোঁ আজি ৰানিং কৰিব নাযাওঁ বুলিও ভাবি আছিলোঁ। তাত ভাবিলোঁ নাই, ৰানিং কৰি আহোঁগৈ, লগতে ব্লগ এটাও বনাওঁগৈ, চবকে আপোনালোকক গাঁৱৰ পৰিৱেশটো বুলি দেখাব পাৰিম। এনেই ৰানিং নকৰিলোঁ হয়, ব্লগটো বনাবৰ কাৰণে ৰানিং কৰাবলগীয়া হ'ল আৰু নিজে নিজে কৰিছোঁ ৰানিংটো। আৰু এটলিষ্ট কথাটো ভালেই হ'ল বাৰু যে মানে ব্লগটো চলেৰে আপোনাৰ মোৰ ৰানিংটো হৈ গ'ল বাৰু। অলপ গাইজ কুঁৱলীটো কমক, তো আপোনালোকক তেতিয়া মই গাঁৱৰ পৰিৱেশটো দেখাম বাৰু ভালকৈ। মানে যিমানটো পাওঁ সিমানটো দেখাম আপোনালোকৰ, আৰু অলপ কমি লওক। চলে টানি 55 মানত আইফোন এটা ল'ম বুলি ভাবিছোঁ। পইচা গোটাই আছোঁ, ল'মেই এবাৰ আইফোন। फोटो शूट मजा आले गजबत। ये मैं हूँ, ये मेरा এই বজাৰৰ চকীজোপাও ভাল লাগে। हाय दोस्तों, ये मैं हूँ, ये मेरा भुटका फ्रेंड है। मैं उन लोगों से बड़ा लंबा हूँ। কিবা এটা চ দিয়ে দেই গছবিলাকে। মই বহুত এখন চকুৰি চাইছোঁ, কি মজা লাগিছে ন চাবলৈ। খালি আছে ন ৰখাই থৈছে ভিডিঅ'টো। সম্পূৰ্ণ কৰিব এখন ভিডিঅ' ভিডিঅ' চাব আজি এখন ভিডিঅ' চাব একদম কথা হ'ব। তুমি মেইন বস্তু কৰি থাকিবা ব্লগ নহয়, তুমি মিনি শ্বট কৰি থাকা। আমি আজি কৰি বেলুন লবি আজি হা এই বলা আমি কোন লাগে আমরা তো কথা কোন লবি ফটো মজা এই হ্যান্ডেল কেমন কথা দুই মাথা থাকা আলে সামার কি বারো ঠিক আছে তো এসে তো মানে ভালো দেখো তুমি কেন বলে আসবে মন বলে এখন হ'ল আমাৰ গাঁও। हाय दोस्तों, ये मैं हूँ, तो ये है नहीं कहा ना हम दोनों বস্তুটো এইটো হে এনেকৈ দিয়ে, তুমি এইটো ইফালে দিলে এনেকৈ দিয়ে, তুমি বেছি অভাৰ ঘূৰাইছা। ঠিকেইটো আছে, এনেকৈ দিয়ে কিবা টুকুৰা আছে তুমি। মই আপোনাৰ ডেইলি ব্লগ বনাই থাকিমেই। মই ভিউজৰ আশা নকৰোঁ, ভিউজ আহক বা নাহক, ডেইলি মই ভিডিঅ' বনাই থাকিম। যোনে যি কওক মোৰ মতলব নাই, ডেইলি ভিডিঅ' বনাই থাকিম।
কিছুমানে ক'বই কি কৈছে কি নাই, সেইটো হৈছে মতলব নাই। ডেইলি ভিডিঅ' মই বনাই থাকিম, যোনে যি কওক মোক ক'বলগীয়া নাই। তাত ভিডিঅ'টো মই বনাই থাকিম কণ্টিনিউ। আপোনালোকে মোক চেক কৰিব পাৰে, মোৰ ইউটিউব চেনেলত মোৰ ব্লগত ভিউজে নাই, খুব বেছি আছেতো আপোনাৰ 150। সেইটো মোৰ কাৰণে বহুত, যে মোৰ ভিডিঅ' 100টা বা 50টা মানুহেতো চাইছে। বেলেগৰ মতলব নাই, লাইক আহক নাহক। এটা মই ডেইলি ৰুটিন বনাই লৈছোঁ, মইতো ব্লগ বনামেই ডেইলি। আপোনাক ভাবিছিলোঁ মই আজি সম্পূৰ্ণ গাঁওখন দেখাম বুলি, কিন্তু যিটো কণী মাৰিলে বেলিও এতিয়ালৈকে নোলালেই। এইটো মোৰ পৰিয়ালৰ পৰিৱেশ, এইটো মোৰ পৰিয়াল, সন্দিকৈ পৰিয়াল। আশা কৰিছোঁ সকলোৱে যাতে মোক ছাপোৰ্ট কৰক, মোৰ ভিডিঅ'টো চাওক। আজিকে ৰাখিছোঁ, কাইলৈ লগ পাম।